কৰেন্দ্ৰনাথ বসুমতাৰী তেওঁ স্মৰণত আজি যি দ্বিতীয় মৃত্যুবাৰ্ষিকী তিথি আছিল আমি ওদালগুৰি জিলাৰ এই ৰৌতা ৰংগমঞ্চত আমি তেওঁ স্মৰণত বিশেষ এটা কাৰ্যসূচী আমি আয়োজন কৰিছোঁ অলৰেডি এইটো সমাপ্ত হৈ গ'ল ৰাতিপুৱা নিখিল বড়ো ছাত্ৰ সন্থাৰ যি পতাকা উত্তোলন হাফ ফ্লেগ হোইষ্ট আমি এইটো কৰিলোঁ ইয়াৰ পিছতে আমি কৰেন্দ্ৰনাথ বসুমতাৰী তেখেতৰ যি আমি পুষ্পাঞ্জলি অৰ্পণ কৰিছোঁ আৰু লগতে গছপুলি ৰোপণ আমি কাৰ্যসূচী ইয়াৰ পিছত আমাৰ আলোচনা চক্ৰ আছিল আৰু আজিৰ এই বিশেষ দিনত কৰেন্দ্ৰনাথ বসুমতাৰী যি স্বৰ্গীয় আত্মালৈ চিৰশান্তিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আজি এই বিশেষ কাৰ্যসূচীত নিখিল বড়ো ছাত্ৰ সন্থাই যি এটা গধুৰ এটা দায়িত্ব আমাৰ আছিল আৰু আমাৰ যি প্ৰতিনিধি সভাৰ যি সিদ্ধান্ত আছিল এই সিদ্ধান্ত মৰ্মে আজি আমি কৰেন্দ্ৰনাথ বসুমতাৰী তেখেতক এটা টাইটেল আমি দিয়া হয় আৰু এই টাইটেলটো হ'ল যে মুগানী দাওহাৰু এটা যুগৰ যুঁজাৰু হিচাপে আমি তেখেতক অভিহিত কৰি পেলাই এটা টাইটেল আজি দিয়া হ'ল আৰু মুগানী দাওহাৰু কৰেন্দ্ৰনাথ বসুমতাৰী হিচাপেহে আজিৰ পৰা তেখেতক সমগ্ৰ অসম আৰু এই বড়োলেণ্ডত সকলোৱে গম পাব আৰু তেখেতক আমি সেই নামেৰে আজি আমি এটা সন্মান আমি প্ৰদান কৰিলোঁ কৰেন্দ্ৰনাথ বসুমতাৰী এজন যুঁজাৰু আছিল কিয়নো 1983 পৰা 1986লৈকে যি সময়ত উপেন ব্ৰহ্মই 1986 পৰা নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি হিচাপে দায়িত্ব লৈছিল সেই সময়লৈকে কৰেন্দ্ৰনাথ বসুমতাৰী নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি আছিল আৰু উপেন ব্ৰহ্মৰ লগত থাকি কৰেন্দ্ৰনাথ বসুমতাৰী ৰবিৰাম ব্ৰহ্ম চাঞ্চুমা খুংগুৰ বৈষ্ণৱতীয়াৰী একেলগে বড়ো আন্দোলন বা সুকীয়া পৃথক বড়ো ৰাজ্য বা ছেপাৰেট ষ্টেট বড়োলেণ্ডৰ কাৰণে তেওঁলোকে সংগ্ৰাম আৰম্ভ কৰিছিল আৰু এই সংগ্ৰামৰ সকলো থিংক টেংক যিখিনি চিন্তা কৌশল ৰণনীতি সকলো তেখেতসকলৰ আছিল যাৰ কাৰণে আজি আমি সেই আন্দোলনটো আগ ধৰি পেলাই BSc চুক্তি BTEC চুক্তি আৰু BTR চুক্তি আমি পাবলৈ সক্ষম হৈছোঁ ইয়াৰ কৰেন্দ্ৰনাথ বসুমতাৰীৰ যি অৱদান সেই অৱদানটো আমি সদায় শলাগ ল'ব লাগিব আৰু তেওঁ যিখিনি কণ্ট্ৰিবিউশ্যন তেওঁ যিখিনি দি থৈ যোৱা যিখিনি অৰিহণা সদায় চিৰযুগমীয়া কৰিবৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই আমি সদায় যত্ন লৈছোঁ তেওঁ মাত্ৰ এজন জাতীয় নেতা বা জাতীয় ধাৰাৰ এজন নেতা নাছিল তেওঁ বিভিন্ন দিশতো তেওঁ কাম কৰিছিল জাতীয়তাবাদৰ আদৰ্শৰে সংগ্ৰাম আৰু জাতীয় সত্তা সংগ্ৰামী সত্তাক লৈ তেওঁ কাম কৰিছিল লগতে তেওঁ ৰাজনীতিবিদ হিচাপেও নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত তেওঁ ইণ্ডিপেণ্ডেণ্টভাৱে MLA পানেৰী সমষ্টিৰ পৰা আৰু পিছত মাছবাৰ সমষ্টিৰ পৰা তেওঁ আগবাঢ়িছিল বড়ো পিপল একশ্যন কমিটিত তেওঁ দায়িত্ব লৈছিল ইয়াৰ পিছতো তেওঁ কলা সংস্কৃতি যি মানে কালচাৰৰ দিশত বিভিন্ন ড্ৰামা বিভিন্ন নাটক তেওঁ প্ৰস্তুত আৰু লিখা মেলা তেওঁ কৰিছিল তো ইয়াৰ কাৰণে আজি আমি তেখেতৰ এই স্মৰণত বিভিন্ন কাৰ্যসূচী আমি হাতত লৈছোঁ আৰু ইয়াৰ লগতে ৰৌতা অঞ্চলত তিনিগৰাকী মহান ব্যক্তি আমাৰ মুগানী দাওহাৰু কৰেন্দ্ৰনাথ বসুমতাৰী সৰ্বাংশুবুং বিহুৰাম বড়ো বড়ো সাহিত্য সভাৰ মহান এই নেতাগৰাকীৰ নামত আৰু এপছুৰে প্ৰাক্তন সাধাৰণ সম্পাদক জাংঘ্ৰিতানী থাণ্ডে মহেশ্বৰ বসুমতাৰী তিনিওগৰাকীৰ প্ৰতিমূৰ্তি আমি স্থাপন কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ আৰু এই বছৰতে এইটো সম্পন্ন হ'ব আৰু আগলৈকে বিভিন্ন যিখিনি তেখেতসকলৰ কৰ্মৰাজি সদায় চিৰযুগমীয়া কৰিবৰ কাৰণে নৱপ্ৰজন্মক আমি তেওঁলোকক মানে জনাই থৈ যাবৰ কাৰণে যিখিনি কাৰ্যকলাপ বা কাৰ্যপন্থা আমি ল'ব লাগে আমি নিখিল বড়ো ছাত্ৰ সন্থাই আমি প্ৰস্তুত কৰি পেলাই আগবাঢ়িম ধন্যবাদ।